পিনে আহিছিলোঁ ৰাস্তাৰে আহোঁতে মানুহৰ অকণমান জুম দেখিলোঁ 2-4জন মানুহৰ। তাৰপিছত মই সুধিলোঁ যে ইয়াত গাড়ীৰ লেবাৰবিলাকে বালি তুলি আছিলে যে কি হৈছে। তেওঁলোকে ক'লে এজন যুৱক পৰি আছে। যুৱকজনক চালোঁ এতিয়া মৃত অৱস্থাত আছে। তেওঁ কোনোবাই মাৰি পেলালে নে কি হ'ল নিজে মৰিলে এইটো ক'ব পৰা নাযায়, বা কেতিয়াৰ পৰা পৰি আছে ক'ব পৰাও নাযায়। সেইকাৰণে আপোনালোকক সংবাদ মাধ্যমসকলক খবৰ দিলোঁ কথাটো, আৰু ৰঙিয়া থানাতো খবৰ দিবলৈ চেষ্টা কৰিলোঁ। সেইখিনিয়ে। তাৰপিছত এতিয়া কি হৈ আছে এইবিলাক অনুসন্ধান পুলিচে অনুসন্ধান কৰিলেহে গম পাব। এতিয়া কোন মানুহ ইয়াৰ নিশ্চয় অচিনাকি হ'ব, যিহেতু ওচৰৰ মানুহখিনি আহিছে। তেওঁলোকে যিহেতু মানুহজন চিনি পোৱা নাই। ইতিমধ্যে তেওঁ মানুহজন তলমুৱা হৈ পৰি আছে, মুখখানটো মাটিত গোজা খাই আছে। চ' দেখিবলৈও পৰা নাই, তেওঁৰ মুখৰ চেহেৰাটো দেখিবলৈও পোৱা নাই। সেইকাৰণে মানুহে ধৰিব পৰা নাই যে আচলতে মানুহজন ক'ৰ হয় বা কেতিয়াৰ পৰা পৰি আছে, কেনেকৈ পৰি আছে। ইয়াতে মানে হঠাতে গম পালোঁ ঘৰত থকা অৱস্থাত ইয়াতে কোনোবা একজন মানুহ নে ল'ৰাই এজেদি নে ডেকাই ল'ৰা ধৰিব নোৱাৰি ওলোটা হৈছে। এটা ডেড বডি পৰি আছে এই জংঘলখিনিত। এইখিনিত এইটো আমাৰ ঈদগাহ মছজিদৰ সন্মুখত হয়। সেই সন্মুখত মানুহ আহি থাকে, আহি পেলাই ইয়াতে দেখা পালে যে একজন ডেড বডি পৰি আছে। সেইবুলি হুলুচ তুলুচ পৰিৱেশ হ'ল। ময়ো গম পালোঁ, গম পাই ঘৰৰ পৰা দৌৰি আহি চাবলৈ আহিলোঁ। কিন্তু এতিয়াও ডেড বডিটো চিনাক্ত হোৱা নাই। পৰিচয় উদ্ধাৰ হোৱা নাই? হোৱা নাই, পৰিচয় হোৱা নাই। কি ঠাই এইখিনি? এইখিনি ঠাই বুনগাঁও বুলি কয়। বুনগাঁও পদুমবাৰী গাঁও পঞ্চায়ত হয়, আমাৰ ঈদগাহ ফিল্ডৰ সন্মুখত। ইয়াতে এনেকৈ পৰি থৈ দিছে। এতিয়াও চিনাক্ত হোৱা নাই বৰ্তমান ডেড বডি।